হাই গাইজ, গুড মৰ্ণিং। আজি বহু দিনৰ মূৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰৰ ফুল কিছুমান দেখুৱাম আপোনালোকক। এয়া হৈছে আমাৰ ঘৰৰ ফুল। বেছি নহয় ফুল, অলপমানহে দেখুৱাইছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আৰু মই ইয়েৰিঙো বনাওঁ, বিভিন্ন ধৰণৰ মই ইয়েৰিং বনাওঁ। আপোনালোকক ভিডিঅ'টোত দেখুৱাম বাৰু ইয়েৰিং কিছুমান। কাপোৰে বনাইছোঁ মই ইয়েৰিং, আপোনালোকে চাব ভিডিঅ'টোত। এইবিলাক মই বনাইছোঁ ইয়েৰিং। পেলনীয়া কাপোৰৰ পৰা মই ইয়েৰিং বনাইছোঁ। যিবিলাক কাপোৰ আমাৰ প্ৰয়োজন নহয় সেইবিলাক কাপোৰৰ পৰা মই ইয়েৰিং বনাইছোঁ। এয়া চাওক, সৰু সৰুকৈ মই ষ্টন লগাই দিছোঁ। আৰু এটা মই বস্তু আপোনালোকক দেখুৱাম। এয়া চাওক, ফুলি নহয় এইবিলাক। এইটো আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ হয়। পিছৰটো ভিডিঅ'ত আপোনালোকে গম পাব মই কি বনাইছোঁ। পিছৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাম মই সম্পূৰ্ণকৈ। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।